চাওক গাইছ পানী এইখিনি পুৰা হা এই ৰূপ পাইছা মানে গাইছ ভিডিঅ' কৰিব নহ'লে পৰাখিনি বেয়া বচি হাই ফ্ৰেণ্ডছ আজি মানে উঠোতে বহুত দেৰি হ'ল আজি বৰষুণ দিছে না তো আজি যাম আমি দোকানৰ ফালে আমি শিখৰ এটা খাই আহোঁ ফাৰ্ষ্ট ৰাতিপুৱা ব্ৰেকফাষ্ট তো এইফালে আমাৰ দোকান আছে তো আমি যাই আছোঁ বৰষুণ মাৰি আছে কিনকিনীয়া বৰষুণ এই ছটা লৈ আহিছোঁ বেছি বৰষুণ দিলে আৰু মানে ছটাটো টনি ল'ম আৰু তো এইফালে গ'লে আমাৰ ঘৰ এইফালে ধুনীয়া লোকেশ্যন মানে কেমেৰাত ভাল লাগে মানে এনেই অৰিজিনেলি ভাল নালাগে কেমেৰাত ভাল লাগে তো ভিডিঅ'টো চাই থাকক শেষলৈকে তো শিখৰ লোৱা হৈ গ'ল গাইছ শিখৰ লৈ ল'লোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আছে বিয়া লাজ কৰে কেমেৰা ওলালি লাজ কৰে মানে গাইছ আজি অলপ এঠাইৰ পৰা ফুৰি আহোঁ বুলি ভাবিছোঁ দাস আছে মোৰ লগত আৰু এইফালে শৰ্মা আছে আমি যাম আৰু এতিয়া এই বিশেষ কাম এটাত যাম দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা লাগে ভিডিঅ'টো চাই থাকক ভিডিঅ'টো এতিয়া আমি পাইছোঁ বৰকলা চক তো বহুত ধুনীয়া মাইনাবিলাক আহি আছে এইফালে ৰাস্তাতে চালোঁ অলপমান মানে গাইছ নতুন আপিগিলা আহিছেতো চাই আছোঁ মানে অলপ ভাল লাগছে চাই ফাইনেলি গাইছ জেৰেক্স হৈ গ'ল বৰা জেৰেক্স কৰিছে এই কমলৰ মানে দাসৰ মানে হেৰি নাই ফটো নাই ফটো বনাই ল'লাই মানে আজি বৰষুণ দিছে তো অলপ চলপ পানী হৈছে এই বাইদেউহঁতে পুৰা মাছ মাৰাত ব্যস্ত শৰ্মা তই চশমাযোৰ পিন্ধছা আজিতো ৰ'দো দেখোন নাই কিয় পিন্ধছা তোৰ চশমাযোৰ পিন্ধা কি অভ্যাস নেকি জন্মগত নেকি বোলে গাইছ জন্মগত অভ্যাস বোলে চশমা পিন্ধাটো মাৰ পেটতে ডাক্তৰ জন্মগত পিন্ধি আহিছা আৰু এইফালে মানে আহি আছে পাছত বহাই দিছোঁ একেলাই মানে গাইছ ধুনীয়া এটা লোকেশ্যন এইফালে আছে মাথাউৰিৰ তলত আছে ৰাস্তা আমি গৈ আছোঁ আমাৰ লোকেশ্যনৰ দিশৰ ফালে তো পোৱা নাই এতিয়ালৈকে পাম আৰু বেছি নাই মানে গাইছ এইখিনিতে বুলি কৈছিলে আমাৰ অলপ কনফিউজ হৈ আছোঁ তো এইবিলাক জেচিবি আছে ইয়াত কাম কৰা কিবা কাৰোবাক সুধি লওঁ ফাইনেলি গাইছ আমাৰ কাম হৈ গ'ল মোটামুটি আধা 50% হৈ গ'ল আৰু ফোন নহ'লে বাট চাব লাগিব আৰু মানে ফোন অহা নাই গেৰাণ্টি নাই কিন্তু তথাপিতো আজি কাগজ পাতি জমা দি থৈ আহিলোঁ তাৰপিছত আৰু বাকী নকওঁ এতিয়া চাব আৰু আমাৰ জেগাবিলাক ধুনীয়া জেগা দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো সেইখন ফুলফুটি বুলি কয় নাই দাদা সেইখন আমি উঠাখন নহয় বাৰু আমাৰ উঠাখন নাওকা বুলি কয় জানো বাৰু এইটো কষ্ট লাগে নে দাদা কষ্ট লাগে নে হা দাদা ইমান কষ্ট কৰি উঠাই লৈছে ভাড়া কেইটকা দাদা ভাড়া আমাৰ হেৰি এই ৰাইজে আমি লোৱা ভাড়া বোলে নহয় গাইছ এই দাদাই ক'লা এতিয়া তোমালোকে তাৰমানে এতিয়া গেলি ভাড়া দিব নাগে আমাক তাৰমানে ভিডিঅ' কৰাৰ কাৰণে তাৰমানে ফ্ৰীকৈ উঠিব খুজিছা সেইকাৰণে শৰ্মা আছে এইফালে শৰ্মা হাই কৰি দি উঠলিয়ে এই বহুত পানী গাইছে চাওক বহুত পানী একে নদীৰ মাজে যাই আছোঁ এতিয়া দাদাই বিৰাট কষ্ট কৰি পেলাই পুৰা দাৰ মাৰি আছে দাৰ সেইটোকে কয় নেকি দাদা এইটো গুৰ বুলি কয় না চাওক গাইছ পানী এইখিনি পুৰা হা এই ৰূপ পাইছা মানে গাইছ ভিডিঅ' কৰিব নহ'লে পৰাখিনি বেয়া বচি
এই মাছত বহিলো মাছত এইখিনি নদীৰ মাছ নে দাদা এইখিনি একদম পুৰা নদীৰ মাছ আমি যাম এই খটটো এইটো জুম কৰি দেখাওঁ ৰ শশান এইখন শশান মানে গাইছ আহি চৰাত উঠি গ'ল নাওখান এতিয়া আকৌ ঠেলিব লগা হৈছে দাদাতে ঠেলি আছে পুৰা দ দি যাব না দাদাতে ঠেলি আছে পুৰা আকৌ দ দি যাব বোলে এইবাৰ চাওক গাইছ পানী চাওক এই দাদাই পুৰা কষ্ট কৰিছে কিন্তু পুৰা ঠেলি আনিছে কিমান আলি পানী উঠিলে দাদা ইয়াতে সিপাৰ হৈছিল নেকি চাওক গাইছ অৱতৰত বানপানী পানীটো কমছিলে কিজানি নদীত পানী কমছে নহয় এনেই আগতে খপকেহে আহিছে পানী নাই একেবাৰে গোটাই তলাই আমি সাঁকো দি গেছিলোঁ যে পানী আহিলে আৰু সাঁকো খপকে আহি গৈছে পানীটো না খপকে আহি গৈছে পানী 5 দিনত ফুল হৈ গৈছে এইটো ৰাস্তা বনাই দিছে না পুৰা ই মানে পুৰা ঠাৰ হৈ গৈছে একদম ৰাস্তা খহি গৈছে না ৰাস্তা খহি গৈছে তাত যাব এতিয়া আমাৰ বাসস্থান পালোঁ বোলো বাসস্থান পাই গ'লে না আকৌ কেতিয়া ঘূৰিবি গধূলা কেতিয়া ঘূৰিবি আজি নাহা দাদা যাবি পিছে হা আজি নাহো এটা হাই কৰি দি এনেকৈ দি দাদা যা যাবি হা এটা হাই কৰি দি লাইক কৰিবা দাদা বাই বাই কৰি দি বাই বাই দাদা যা দবাই দিবি ভিতৰত সোমাই গাইছ পুৰা কষ্ট আকৌ উঠিব লগা হৈছে নৰো বস্তু এটা মিলিলোঁ মানে গা চিডাল মাললো একদম বিৰাট ভাগৰ লাগছি নৰা নামাৰ খামেই গ'লো বিয়াৰ ৰ'দ ইফালে এই বানপানী চাওক না বা কাপোৰপুৰী মন্দিৰ কোনখিনি আছিলে কাপোৰপুৰী মন্দিৰ এইখিনি মানে জেগাত আছে কাপোৰপুৰী মন্দিৰ আমি কাপোৰপুৰী মন্দিৰতো যাম কি জানি একবাৰ নাযাবও পাৰোঁ গেৰাণ্টি নাই কিবা খানা চানা হৈ আছে নেকি কি হৈ আছে যা আহিম দে একবাৰ এই বেছি দূৰ অকণমান মানে গাইছ হৈ গ'ল আমাৰ নাওকাত উঠা তো পেহীহঁতৰ ঘৰত চাহ পানী খাই এতিয়া বৰ্তমান গৈ আছে এটা বিশেষ জেগাত চাই থাকক ভিডিঅ'টো ধুনীয়া মজা হ'ব গৈ আছে চাই থাকক ভিডিঅ'টো শেষলৈকে এইখন চাওক গাইছ এইখন আপোনাৰ পঢ়ি লওক তাৰপিছত দেখুৱাই আছোঁ মানে গাইছ এতিয়া দেৰিয়ে হ'ল বহুত বন্ধ আছে তো বাহিৰৰ পৰা দেখুৱাই দিওঁ কৃষ্ণ কৃষ্ণ এইটো হৈছে আমাৰ কাপোৰ মন্দিৰ জুম কৰি দেখুৱাই আছোঁ এইটো হ'লে শিৱৰ থান
দাসে নমো নমো কৰি আছে। ভিতৰৰ ফালে বোলে যাব নোৱাৰে গাছ, জোতা পিন্ধি আছোঁ। তো বাহিৰৰ পৰা অলপ অলপ দেখুৱাই দিওঁ গোটেইখিনি দৃশ্য। মানে গাইছ ইয়াতে আহিলে মানে বনভোজ খোৱা থলী হ'ল এইটো। ইয়াত এটা মানে বানপানী উঠিছে এতিয়া বৰ্তমান। তো ইয়াতে বনভোজ চনভোজ খাব পাৰি আৰু। এই দাদাজনে লঘোভোজ খাই ইয়াতে এই ঘৰটোত না। আৰু এনে জেগা বেলেগ চাব লগা কিবা বস্তু আছে নাই? নাই। হা নাই। বেলেগ জেগা নাই না? তো বোলে বেলেগ জেগা নাই চাবৰ কাৰণে। তো এইখনতে হৈছে বনভোজস্থলী। তো ইয়াতে বনভোজ খাব পাৰি আৰু আহিলে। তো আৰু এটা ধুনীয়া বস্তু দেখুৱাই আছোঁ গাইছ, চাই থাকক। তো চাই গাইছ এইটো কি বস্তু, এইটো হৈছে শিৱৰ বাহন নেকি? এইটো শিৱৰ বাহন এইটো। মানে গাইছ আপোনালোক যদি কেতিয়াবা আহে মানে ইয়াত বহিব পাৰিব আৰু ধুনীয়া জিৰণি কোঠা এইটো। এইটো হৈছে জিৰণি কোঠা। ইয়াত বোলে প্ৰৱেশ নিষেধ, মানে এইটো ঘৰত লিখা আছে মানে প্ৰৱেশ নিষেধ। এইটো মানে অকল দেউৰীয়া থাকে না, এইটো দেউৰীয়া থাকে। তো ইয়াত প্ৰৱেশ নিষেধ। আহিলে ইয়াতে মানে জিৰণি কোঠা এইটো বহিব পাৰে। এই দাদা সুধিছিলোঁ, দাদাই কৈছে। তো আপোনালোক আহিব, ধুনীয়া এটা মন্দিৰ দৰ্শন কৰিব আহিব। আপোনাৰ ঘৰ ক'ত? কচৈজা। দাদা ঘৰ ইয়াতে, ঘৰ ওচৰতেই। টিভি আছে। তো চাই থাকক ভিডিঅ'টো। দাদাক লগ পালোঁ, ভাল লাগিল। অহা কথা নাছিলেই তথাপিতো আহিলোঁ। তো এতিয়া বাই বাই।